বেলিটো ডুবিবলৈ লৈছিল, কিন্তু তাতো যেন এক ৰহস্যৰ ভাৱ। সন্ধিয়া নামিছিল, যদিও দিনটোৰ অন্তিম কণ পোহৰৰ ৰেখ তেতিয়াও বিদ্যমান। মচি কুচি সাজু কৰা হৈছিল এখন ধাৰাল দা, আৰু তাৰ পাছত অন্ধকাৰ, আন্ধাৰ, মাথো আন্ধাৰ। আৰু ঘোপ মৰা অন্ধকাৰত, ঘন কলা আন্ধাৰৰ মাজত, নিশাৰ কীট পতংগৰ অন্তহীন কোলাহলৰ মাজত আৰম্ভ হৈছিল এক উভতনি যাত্ৰা। ব্লেক মেজিক, কলা যাদুবিদ্যা, তন্ত্ৰমন্ত্ৰ, মায়া, মায়ং। মায়ঙৰ পৰ্বতে পথে জলে স্থলে শতাব্দী প্ৰাচীন তন্ত্ৰমন্ত্ৰৰ বাস্তৱ অবাস্তৱ সঁচা মিছা তুলি ধৰিবলৈ মায়ঙত এয়া টিম মায়া। তিনি সাধাৰণ এটা কাঁহৰ বাতি, সকলোৰে সন্মুখতে বেজৰ মন্ত্ৰোচ্চাৰণ। ওম শ্ৰীকৃষ্ণায় নমঃ নমঃ কিলিং কৰিছা যে খানি ওম কৰথা গুণা ভূত পেটলা ৰাখি নকৰ কথা দিব ওম কিনোৱা সমাগত মেলি সূৰ্য বাচিনী গৰু খাকি কৰিবা যেন সমাগতৰ কাম তাক চোহা ওম কিলিং কৰিছা। তুলাৰাশিৰ মানুহজন ৰৈ আছে, কোনোবাই কৰবাত কুমন্ত্ৰ কৰিছে, বাতিটোৱে বিচাৰি উলিয়াব। মন্ত্ৰপুত বাতিটো বেজে মাটিত ধৰে, তুলাৰাশিৰ মানুহজনে তুলি ধৰিলে বাতিটো, আৰু মুহূৰ্ততে বাতিটোৱে টানি লৈ গ'ল তুলাৰাশিৰ মানুহজনক। এক হাহাকাৰ পৰিস্থিতি। বাতিটো জোৰকৈ এৰুৱাই দিয়া হ'ল হাতৰ পৰা, থপিয়াই জপিয়াই ৰখা হ'ল মানুহজনক। চৌপাশে এক সামূহিক গুণগুণনি। তন্ত্ৰমন্ত্ৰ বুলি কোৱাৰ লগে লগে আমি এটা কথা জানো যে অতি প্ৰাচীন কালৰে পৰা অসম তন্ত্ৰমন্ত্ৰৰ কাৰণে প্ৰখ্যাত, কিন্তু আজিৰ তাৰিখত গোটেই বিশ্বত মায়ং বুলি ক'লে তন্ত্ৰমন্ত্ৰৰ কাৰণে মায়ঙে বিখ্যাত হৈ পৰিছে। এই মায়ং অতি প্ৰাচীন এখন ৰাজ্য, ইয়াৰ মহিমামণ্ডিত ইতিহাসো অতি প্ৰাচীন। এই মানুহজনক কিবা এটা অচিন পোকে কামুৰিলে। মন্ত্ৰপুত পানী, উদং পিঠিত পানীৰ চিটিকনি, তাৰ পাছত এখন কাঁহী পানীৰে ধুই গামোচাৰে মচি মন্ত্ৰোচ্চাৰণ। আৰু হঠাৎ কাঁহীখন পিঠিত লাগি ধৰিলে, বেজৰ মন্ত্ৰোচ্চাৰণৰ মাত্ৰা দুগুণে চৰিল। চৰিয়াটোৰ মাটি মুঠি মুঠি কৰি পিঠিত লাগি থকা কাঁহীখনলৈ ওপৰ জুপৰি দলিয়াবলৈ ধৰিলে বেজে।
আৰু এসময়ত পিঠিৰ পৰা সৰি পৰিল কাঁহীখন। আক্ৰান্ত লোকজনৰ ভৰিত মাটিৰে লিপি পুনৰ মন্ত্ৰোচ্চাৰণ। বিষ হেনো নোহোৱা হ'ল। কেনেকুৱা পাইছে বিষৰ কিবা গম কৰি পাইছে নাই? যাদুবন্ত বস্তুটো মায়ঙৰ এটা ট্ৰেডিশ্যনেল সম্পত্তি। এইবিলাক চিকিৎসা সৰ্পবিদ্যাৰ পৰাই অহা। সৰ্পবিদ্যাত যিকোনো বিষেই মই থালি লগাই দিওঁ। সাপৰ বিষ যদি থাকে সেই থালিখন তেওঁৰ পিঠিত ধৰে বা পেটত খুৱাই ল'লে পেটত ধৰিব। ধৰি যেতিয়া চুম্বকত্ব থাকিব তেতিয়ালৈ মই চিকিৎসা কৰোঁ। যদি চুম্বকত্বটো নাথাকে তেতিয়া মই প্ৰমাণ কৰিম যে সি মৰি গৈছে, তাৰ আৰু চিকিৎসাৰ কোনো কাম নাই। তেতিয়া আৰু সাপৰ চিকিৎসা মোৰ গোটেইখিনিয়ে আছে, একে প্ৰথম আৰম্ভণিৰ পৰা লাষ্ট চিকিৎসা পৰ্যন্ত। ধৰক আপোনাৰ সাপটো কামুৰি পেলাই যদি সি গৈ গাঁতৰ ভিতৰত মেৰ বান্ধি থাকে তেতিয়া আমাৰ এটা পদ্ধতি আছে চিকিৎসাবিদ্যাত, তেতিয়া বিষটো নানামে। আৰু সেই সাপৰ বিষটো নমাবৰ কাৰণে সাপৰ মেৰ ভাঙা বা বীৰ ভাঙা বুলি এটা মন্ত্ৰ আছে, আৰু সেই মন্ত্ৰটো যেতিয়া মাতি দিম তেতিয়া তাৰ পৰাও বিষটো নামে। তাৰ ওপৰত কেতিয়াবা আকৌ গাঁঠিৰ পৰা বিষ নানামে, তেতিয়া আমি এটা আকৌ গীত কাটা বিষ এটা আছে, মন্ত্ৰ এটা আছে, সেই পদ্ধতিতে এনেকৈ আমি তাক সম্পূৰ্ণ আৰোগ্য কৰি তোলোঁ। মন্ত্ৰৰ দেশ মায়ঙত টিম মায়াৰ কেমেৰাৰ সন্মুখতে প্ৰথমেই মায়ঙৰ তন্ত্ৰ মন্ত্ৰৰ দুটা অদ্ভুত প্ৰদৰ্শন। সেয়া প্ৰত্যক্ষ কৰাৰ দুৰ্বাৰ হেঁপাহেৰে উপচি থকা মন। কি এইবোৰ যাদু? ইন্দ্ৰজাল নে আন কিবা? মায়ং আচলতে মানুহৰ মুখত, বিভিন্ন ঠাইৰ মানুহৰ মুখত ভুলকৈ প্ৰচাৰিত হৈ আহিছে মায়ং যাদুৰ দেশ। কিন্তু প্ৰকৃতাৰ্থত মায়ং যাদুৰ দেশ নহয়, মায়ং তন্ত্ৰ মন্ত্ৰৰহে দেশ। যাদু আৰু তন্ত্ৰ মন্ত্ৰ দুয়োটাৰ মাজত এটা পাৰ্থক্য আছে। যাদু বুলি ক'লে সাধাৰণতে ঐন্দ্ৰজালিক প্ৰভাৱ বা ভেলকিবাজি, মায়াবিদ্যা ইত্যাদিক যাদু বুলি কোৱা হয়। কিন্তু তন্ত্ৰ মন্ত্ৰ হ'ল বিভিন্ন ৰোগ ব্যাধি নিৰাময়ৰ ক্ষেত্ৰত যিবিলাক নেকি শব্দ শক্তিৰ দ্বাৰা প্ৰয়োগ কৰা হয় সেইসমূহে তন্ত্ৰ মন্ত্ৰ। আমাৰ চৌপাশৰ জগতখনৰ এইখন অসমৰে চুকে কোণে এনে কিছু ঠাই, ঘটনা আৰু ব্যক্তিবিশেষ আছে যাক আপুনি যুক্তিৰে, তথ্যৰে প্ৰমাণ কৰিব নোৱাৰে। হয় বিশ্বাস কৰিব পাৰে, নহয় অবিশ্বাস, অসম্ভৱ বুলি ওলাই কৰিব পাৰে, কিন্তু সেইবিলাকৰ অস্তিত্ব বা উপস্থিতিক অস্বীকাৰ কৰিব নোৱাৰে। মায়া শিৰোনামেৰে আমাৰ এই ছিৰিজত তেনে ব্যাখ্যাহীন ঘটনা, ব্যক্তিবিশেষ বা ঠাইসমূহক হুবহুৰূপে তুলি ধৰা, যাৰ অৰ্থ অন্ধবিশ্বাস বা অলৌকিকতাৰ প্ৰচাৰ বা প্ৰসাৰ নহয়, ক'ব পাৰে ব্যাখ্যাহীন বাস্তৱৰ নাটকীয় উপস্থাপন। সেয়েহে মায়াৰ সন্ধানত ব্লেক মেজিকৰ ৰাজধানী খ্যাত মায়ঙৰ ৰহস্যক হুবহু তুলি ধৰিবলৈ আমাৰ এই যাত্ৰা। গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰ, জিলা মৰিগাঁও। গছে বনে ফুলে পাতে জাতিষ্কাৰ, প্ৰকৃতিৰ নুমলীয়া জীয়ৰী তাই। প্ৰকৃতিৰ এই বিনন্দীয়া শোভা, খেতিয়কৰ দুহাতত যাদু আছে, তন্ত্ৰ মন্ত্ৰ নাই। চকুৱে ঢুকি পোৱালৈকে সৰিয়হৰ হালধীয়াই চকু জোৰাই যায় ইয়াত। গুৱাহাটীৰ পৰা 40 কিলোমিটাৰ দূৰত্বৰ যাত্ৰাতে মায়ং। সম্প্ৰতি দেশী বিদেশী অনেক পৰ্যটকৰ আকৰ্ষণৰ ঠাই।
এইজন ব্যক্তিৰ নাম তৰণী সিংহ। এইজনেই মায়ং ৰাজবংশৰ 40তম ৰজা। মোৰ নাম শ্ৰী তৰণী সিংহ ৰজা। মই বৰ্তমান মায়ঙৰ ৰজা। এইটো মোৰ পৰম্পৰাগত হিচাপে অতীতৰ পৰা চলি আহিছে। গতিকে মই এতিয়া মোৰ তেনেকৈয়ে ৰজা হিচাপে ইয়াতে মোৰ পৰিচয় দিওঁ। মোৰ তলত আৰু দুজন ডেকা ৰজা আছে আৰু বিষয়া আছে, বাৰবাংঠা আছে। এইবিলাক লগ লগাই আমি তেনেকুৱাকৈ বিভিন্ন যিবিলাক আমাৰ মেল মিটিং ইত্যাদি কিবা কিছুমান বিচাৰ খোচা আমি তেনেকৈ কৰোঁ। ৰজা বুলিলে, ৰাজবংশ বুলিলে যিখন জাক জমকীয়া ছবি মনলৈ আহে তাৰ সৈতে মিল নাই মায়ঙৰ ৰাজবংশ, ৰজা কিম্বা ৰাজঐতিহ্যৰ। সাধাৰণ মানুহৰ প্ৰজাৰ মাজতে এজন মায়ঙৰ ৰজা। নিতান্তই সাধাৰণ সাজ পোছাক, মাৰ্জিত আচাৰ আচৰণ, সাধাৰণভাৱে জীৱন নিৰ্বাহ। কাৰণ মায়ঙৰ ৰজাই জানে গণতন্ত্ৰৰ বিকশিত পত্ৰ পূৰণৰ মাজত ৰাজতন্ত্ৰ যদি ক'ৰবাত জীয়াই আছে সেয়া কেৱল মানুহৰ, জনসমূহৰ শ্ৰদ্ধা আৰু ঐতিহ্য প্ৰীতিৰ বলত। প্ৰাচীন কালৰে পৰা মায়ং এখন স্বাধীন ৰাজ্য আছিল। আমি যদি অসমৰ ইতিহাস অধ্যয়ন কৰিবলৈ যাওঁ তেতিয়াহ'লে দেখিবলৈ পোৱা যায় যে আহোমসকলে অসমত 7 ৰাজ মাৰি 1 ৰাজ কৰাৰ পূৰ্বে অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা অঞ্চলত কছাৰীসকলে ৰাজত্ব কৰিছিল। 6খন 7খন 8খন 10খন গাঁও মিলিও একোখন ৰাজ্য হৈছিল। ঠিক তেনেকৈ মায়ঙো এখন বিশাল ৰাজ্য আছিল। মায়ং ৰাজবংশাৱলী বৰ্তমান যি ৰজা আছে, আমাৰ 40তম ৰজা মাননীয় তৰণীকান্ত সিংহ। আটাইতকৈ প্ৰাচীন ৰজাজন আছিল সৈন্যত সিংহ। সৈন্যত সিংহ 1526 শকত মায়ঙলৈ আহিছিল আৰু মায়ঙৰ ৰাজপাট গ্ৰহণ কৰিছিল। আৰু তেতিয়াৰে পৰা তেওঁলোকৰ বংশই পৰম্পৰা অনুযায়ী এতিয়াও মায়ঙৰ ৰজাই ৰাজত্ব কৰি আছে। আমাৰ ৰজাবিলাকৰ বা বিষয়াবিলাকৰ উপৰিও আমাৰ পাৰিষদবৰ্গ আছে। এই পাৰিষদবৰ্গবিলাক আহে আমাৰ তালৈ। তেওঁলোকে ৰজাঘৰত নাচ, গীত নাচ ইত্যাদি কৰে। মায়ঙৰ স্থানীয় বাসিন্দাই মায়ঙৰ ৰজাক শ্ৰদ্ধা কৰে, ৰজা বুলি মানে। তাতেই আধুনিক যুগৰ এই ৰজাৰ গৌৰৱ, ৰজা হোৱাৰ গৌৰৱ। মায়ঙৰ ইতিহাস, মায়ঙৰ তন্ত্ৰ মন্ত্ৰ চৰ্চাৰ পৰম্পৰাৰ প্ৰতিও অতীৱ শ্ৰদ্ধাশীল তৰণী সিংহ ৰজা। বৰ্তমান মায়ং যাদুৰ কাৰণে বিখ্যাত আৰু ইয়াতে বিভিন্ন যাদুবিলাক আমাৰ বিভিন্নজনে বিশেষকৈ মুখ পৰম্পৰাগত চলি আহিছিলে। এই মুখ পৰম্পৰাগত চলি অহাৰ ফলত কিছুমান মানুহে যিবিলাকে জানিছিলে সেই জনা মানুহবিলাকে কিছুমান মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছত সেই যাদুবিলাক লগতে গুচি গৈছে। ভৰ দুপৰীয়া, শীতৰ আমেজ ভৰা দুপৰীয়া, শাৰী শাৰী তামোলৰ মাজত এজন বৃদ্ধ। আমাৰ কেমেৰা নিজে নিজে ৰৈ গৈছিল এই অশীতিপৰ বৃদ্ধৰ ওপৰত। মানুহজনৰ সামগ্ৰিক অৱয়ব, অযত্ন পালিত ৰুক্ষ সূক্ষ্ম ৰূপ, মুখমণ্ডলত বয়সৰ আচুৰ। পৰিশ্ৰমী এক শৰীৰৰ বাৰ্ধক্য পীড়িত অথচ হাৰ মানিব নোখোজা পৰিপূৰ্ণ দশা। ককা দেউতাক দেখিছিলোঁ তেওঁলোকে ৰাতি কেতিয়াবা শনিবাৰ বা মঙলবাৰ ৰাতি 12টা-1টা বজাত এইবিলাক কালী সাধনে হওক বা কিবা হওক এইবিলাক কোলা পাৰ দি তেনেকৈ পূজা দিয়া মই নিজে দেখিছিলোঁ। গতিকে সেই হিচাপে এই যাদুবিলাকে কাম দিছিলে। তামোলবাৰীৰ নিৰ্জনতাৰ পৰা সেই পৈণত বৃদ্ধ ৰাজহাউলীৰ চোতাল পালেহি।